মুসলিম হিন্দু কৈ থকা সত্যৰঞ্জন বৰাৰ কাৰণে আজিৰ ভিডিঅ'টো স্পেশাল ভিডিঅ' ভয়ংকৰ পাশবিক জঘন্য মাতৃক ধৰ্ষণ কৰিলে পুত্ৰই সংযোজনলৈ লক্ষ্য কৰক তেওঁৰ নাম দীপক কোৰ বয়স ৩৫ বছৰ আপুনি যি নাম দিয়ে নামত কিয় বৰা ৪ ফুটিয়া বেঙেনা ফেওৰা এতিয়া চুপ হৈ আছে কিয় তেওঁৰ নাম দীপঙ্কৰ হোৱাৰ কাৰণে চুপ হৈ আছে নেকি মুছলমান হলে তো সংবাদ মাধ্যমত পেক কৰি থাকিলে কুকুৰ চালা এতিয়া কিয় নিমাত হৈ আছে এতিয়া হিন্দু ল'ৰা এজনে নিজ মাতৃক ধৰ্ষণ কৰিছে এতিয়া চুপ হৈ আছে কুকুৰ যদি মুছলমান হলে হয় তেতিয়া হলে উৰি ফুৰি লাগিলি হয় গোটেই দিন গোটেই ৰাতি সংবাদ মাধ্যমতে থাকিলি হয় কুকুৰ সত্যৰঞ্জন ফেওৰা এতিয়া কিয় মাতা নাই ফেওৰা সত্যৰঞ্জন বৰা নিজৰ ৬০ বছৰীয়া মাতৃক উপদ্ৰৱী ধৰ্ষণ কৰিছে এইগৰাকী নৰপিশাচ দীপক কোৰে নিজ মাতৃক ধৰ্ষণ কৰিব পাৰে ৬০ বছৰীয়া মাতৃক ধৰ্ষণ কৰিলে এইজন দীপঙ্কৰে কিন্তু এতিয়া সত্যৰঞ্জন ফেওৰা আৰু সত্যৰঞ্জন লগত কিছুমান ফেওৰাই এতিয়া মাত নিদিয়াকৈ আছিলে ভিডিঅ'টো ইমান দিন বনোৱা নাই কিছুমানে ক'ব কিয় এতিয়া বনালে ইমান দিন চাই আছিলোঁ সত্যৰঞ্জন ফেওৰাই কিবা এটা মাতিব পাৰে কিন্তু সত্যৰঞ্জন ফেওৰা হিন্দু হোৱাৰ কাৰণে মাত নামাতিলে যদি মুছলমান হ'লে হয় ৰাতি টোপনিও না আহিলে হয় কিন্তু তাৰ বিৰুদ্ধে মাতিয়ে থাকিল হয় এতিয়া সত্যৰঞ্জন ফেওৰা ৪ ফুটিয়া বেঙেনা এতিয়া নিমাত কিয় হিন্দু হোৱাৰ কাৰণে নিমাত চালা কুকুৰ সত্যৰঞ্জন ফেওৰা অপৰাধীৰ কোনো জাতি ধৰ্ম নাথাকে অপৰাধী ধৰ্ষণকাৰী হয় কেলা এইখিনি জ্ঞান গ্ৰহণ কৰিবি আৰু সকলোৰে ক্ষেত্ৰত মাতিবি নহ'লে চুপ হৈ থাকিবি খালি মুছলমানৰ কিবা এটা পালেতো উৰি ফুৰি লাগি যোৱা টোপনি নোযোৱা সংবাদ মাধ্যম এবাৰ তোমাৰ ফেওৰা পেজত এবাৰ আৰু কিমান যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সত্যৰঞ্জন ফেওৰাই ভিডিঅ'টো চাব পাৰে সত্যৰঞ্জন ফেওৰাই চাই কিনে যাতে ঠিক হয় ফেওৰা পাগল সত্যৰঞ্জনৰ কাৰণে স্পেশাল ভিডিঅ' এইটো শ্বেয়াৰ কৰক ভাই বন্ধুসকল।